West Karbi Anglong Hamden Rongsopi Joint Director Office Asai Hem Along Kosonsi. Purui Karchu Pen Kachipat Jok Nang Jima Pualam The Chitan Pon. West Karbi Anglong Hamden Rongsopi Joint Director Office Along Purui Karchu Pen Kachipat Jok Thekjia Pan Chitan Pon. Asamangkang Along Ke Pirui Ke Ajati Dupik Sita. Asontina Pirui Le Abiki Do Lapkali. Lapen Laso Along Pirui Karchu Son Ko Ansi Abiki Doma. Mate abi kawima laki son trok aphiruisi abi ketan nai lo pusi nang thandon lapen phirui karchu lote abi kedo non abi kawe non hospital si 1 feet nang ji pusi kaduka via phanta pachini pon laso training kepa pon along nang chitong dun Dr. Ranjit Kumar Nath DNO SBPC lapen Dr. Jonas Singh Teron District Epidemiologist West Karbi Anglong District Hamren Pendoniram Rongha News Text Report P News 7 July World Snake Day এই দিবসটো তাৎপৰ্য কি World Snake Day আমি কি অবজাৰ্ভ কৰোঁ প্ৰথমতে হ'ল স্নেকবিলাক হ'ল আমাৰ ইকোলজি চিষ্টেমৰ এটা পাৰ্ট আমাৰ খাদ্য শস্য যিমানখিনি প্ৰডাকশ্যন হয় ৰোডেণ্টবিলাক এন্দুৰ নিগনি এইবিলাক বহুত খাদ্য শস্য নষ্ট কৰে কিন্তু এই খাদ্য শস্যবিলাক কণ্ট্ৰল কৰে স্নেকে প্ৰিডেটৰ বুলি কয় যদি খাপে যদি ৰোডেণ্ট কণ্ট্ৰল কৰি নাথাকে আমাৰ যিমান খাদ্য শস্য বছৰত উৎপন্ন হয় সেইখিনি আমি নাপাম হয়তো 50% 40% ডেমেজ হৈ যাব ৰোডেণ্টৰ কাৰণে স্নেকে আমাৰ খাদ্য শস্য সুৰক্ষা দি আছে আৰু এই ৰোডেণ্টবিলাক ভক্ষণ কৰাৰ কাৰণে কিছুমান ৰোডেণ্টৰ পৰা কিছুমান আমাৰ বেমাৰ হয় এই বেমাৰটো আমি তাৰ পৰা হাত সাৰি আছোঁ গতিকে আমাৰ ইকোলজি চিষ্টেমটোত সাপৰ ইম্পৰ্টেঞ্চ আছে আমি সাপ বুলি ক'লে ভয় খাব নালাগে কিয়নো যিমান আমাৰ ইয়াত এই আমাৰ চাৰিওফালে আশে পাশে যিমান সাপ আছে তাৰে 5টা সাপহে ভেনমাছ পয়জনাছ বুলি কওঁ বা ভেনমাছ মেইনলি আচল শব্দটো ক'ব লাগে ভেনমাছ তাৰ ভেনমে আমাৰ শৰীৰত অপকাৰ কৰে এই ভেনম কিন্তু বাকী সাপবিলাকৰ কোনো ভেনম নাই সেইখিনি আমাক অপকাৰ নকৰে আৰু সাপ হিংস্ৰ জীৱ নহয় সি কাকো আহি খেদি আহি এটেক নকৰে যদি সি গছক দিওঁ আমি সি যদি দুখ পায় আৰু সি নিজে বাচিবৰ কাৰণে আমাক ভয় খুৱাবৰ কাৰণে কেতিয়াবা দংশন কৰে গতিকে আমি সাপ খেদি খেদি মাৰাৰ কোনো প্ৰয়োজন নাই সাপবিলাক সেইমতে থাকিব আমি সেইমতে আমাৰ মতে থাকিম একো নাই আমাৰ চাৰিওফালে থাকিব সাপ কিন্তু এটা সাৱধান হ'ব লাগে যাতে ৰোডেণ্ট এন্দুৰ নিগনি সৃষ্টি হ'ব পৰা আমি যে জাবৰ জোঁথৰ য'তে ত'তে দমাই নথওঁ আমাৰ ঘৰৰ চাৰিওকাষটো যদি চাফা কৰি ৰাখোঁ তেতিয়া নিগনিৰ ওপৰতে পৰিব ভেকুলীৰ ওপৰতে পৰিব সাপবিলাক তালৈ নাহে সাপ ক'লৈ আহে য'ত সি খাদ্য পায় খাদ্য নোহোৱা ঠাইত কোনো জীৱ নাথাকে মানুহে সভ্যতা গঢ়ি দিছিল নদী পানী আৰু শস্য পোৱাৰ কাৰণে তাতে গঢ়ি দিলে সাপবিলাকো তেনেকুৱা সিহঁতে য'ত খাদ্য পায় তাতহে থাকে তাতহে বাস কৰে গতিকে আমি যদি আমাৰ চাৰিওকাষটো চাফা কৰি ৰাখোঁ আমি খাবৰ কাৰণে ভয় খাব লগা একো নাই অকল সাপে আমাক খাদ্য সুৰক্ষা দিয়া নাই বা আমাৰ পৰিৱেশটোৱে ইক'লজিৰ পাৰ্ট হৈ থকা নাই তাৰ পৰা আমাৰ এখন মেডিচিনো তৈয়াৰ কৰা হয় এতিয়া সাপে দংশন কৰিলে আপুনি যিটো এণ্টি স্নেক ভেনম দিওঁ ASV বুলি কয় সেইটো সাপৰ পৰাই তৈয়াৰ কৰা হয় মানুহৰ ব্লিডিং হ'লে আমি ইনজেকশ্যন দিওঁ বট্ৰফ্লুইড বুলি কয় সেইবোৰ ড্ৰপ আছে ইনজেকশ্যন আছে সেইটো সাপৰ পৰাই পোৱা যায় গতিকে সাপৰ আমাৰ বহু উপকাৰ আছে গতিকে আমি সাপ দেখিলেই মাৰি পেলোৱা উচিত নহয় এতিয়া আমি সাপৰ ট্ৰিটমেণ্ট প্ৰসংগলৈ আহোঁ মই ক'লোৱেই 5টা সাপ বিষাক্ত সাপ এটা আপোনালোকে সকলোৱে দেখে ফেটি সাপ কব্ৰা বুলি কোৱা হয় আৰু এটা ক'লা সাপ এটা থাকে তাৰ পিঠিখন ক'লা তাৰ ছাইডকেইটা অকণ সামান্য বগা বৰণৰ সেইটো হ'ল ব্লেক টি বা ক্লেট সাপ অসমীয়াত এটা শংকচু বুলি কোৱা হয় সেইটো হ'ল চাইলেণ্ট কিলাৰ সেই সাপটোৱে খুদি দিলে যদি সি দংশন কৰে তাৰ দাঁতবিলাক খুব ঠেং যিটো বিষাক্ত দাঁত বা ঠেং বুলি কয় সেইটো একদম মিহি চিৰিঞ্জৰ নিডিলৰ নিচিনা গতিকে তাত কোনো দাগ নাথাকে তেতিয়া আমি ভাবোঁ যে কিবা এটা দংশন কৰিলে
কিন্তু দেখা পালোঁ যে একোৱেই নাই। সেই সাপে দংশন কৰিলে বিষ নহয়, ফুলি নুঠে আৰু তাৰ একশ্যনটো আৰম্ভ হ'বলৈ বহু সময় লাগে, 8 ঘণ্টাৰ পৰা 12 ঘণ্টা পৰ্যন্ত লাগি যায়। গতিকে মানুহেতো মানে ভাবে যে মোৰ একো হোৱা নাই, এইটো 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা হৈ গ'ল দেখোন একো নাই। কিন্তু তাৰ যেতিয়া একশ্যনটো আৰম্ভ হয় সেইটো হ'ল নিউৰ'টক্সিক। লাহে লাহে আমাৰ নাৰ্ভবিলাকে কাম নকৰা হয়, আমি চকুৰে ভালদৰে নেদেখাওঁ, কাণেৰে নুশুনা হওঁ, কথাবোৰ লেবালেবি হয়, লাহে লাহে আমি উশাহ ল'ব নোৱাৰা হয় মৃত্যুমুখত পৰে মানুহজন। গতিকে সেইকাৰণে এইটোক চাইলেণ্ট কিলাৰ বুলি কোৱা হয়। আৰু কমত যিটো আমি দেখি থাকোঁ কিং কবৰা, আমি তাক বেছিকৈ ভয় কৰোঁ। সেই কিং কবৰাক ফুটিলে কি হয়, লগে লগে ঠাইখিনি পেইন হ'ব, ফুলি উঠিব আৰু অলপ কালাৰ চেঞ্জ হ'ব, ব্লেক এনিছ হ'ব। ব্লেক এনিছ হোৱাৰ কাৰণে আমি সচেতন হওঁ, পটাপট আমি হস্পিটেললৈ গুচি আহোঁ। এই সাপটো আকৌ বিষটো পটাপট আৰম্ভ হৈ যায়। প্ৰায় আধা ঘণ্টা 40 মিনিটৰ ভিতৰত তাৰ একশ্যনটো আৰম্ভ হয়। আৰু যদি হস্পিটেলত আজিকালি এই ঔষধ উপলব্ধ, আমাৰ PHC লেভেলৰ পৰা ডিষ্ট্ৰিক্ট হস্পিটেললৈ মেডিকেল কলেজৰ সকলোতে উপলব্ধ। আমাৰ ইয়াতে বৈঠালাংচুত আছে, ডংকা মোকামত, খেৰৌনীত, তাৰপিছতে উমপানাই আৰু জেইকিন্দি, এইখন 5খন হস্পিটেলত এইটো উপলব্ধ হৈছে। 6খন ডিষ্ট্ৰিক্ট হস্পিটেল মিলি 6খনত উপলব্ধ আছে। আৰু সকলো ডাক্তৰ ইতিমধ্যে ট্ৰেইন হৈছে, তেওঁলোকে সকলোৱে ট্ৰিটমেণ্ট দিব জানে। আপোনালোকৰ যদি ক'ৰবাত কিবা দংশন হয় সাপ, লগে লগে হস্পিটেললৈ আহিলেই হ'ল, ট্ৰিটমেণ্টটো পাব। আৰু এইটো বহুত বিনামূলীয়া ট্ৰিটমেণ্ট, অসুবিধা নাই। এইটো কষ্টলিও হয় কিন্তু দেই, বহুত কষ্টলি হয়। এটা ড'জৰ দাম 16,000 কষ্ট হয়, কিন্তু চৰকাৰে সেইটো এভেইলেবল কৰি ৰাখিছে আপ টু PHC লেভেল। যদি আপোনালোকে যিকোনো সাপৰ দংশন হস্পিটেললৈ গুচি আহিব, আৰু আপোনালোকে ডক্টৰে ক'ব যে আপুনি 24 ঘণ্টা থাকক। কাৰণ মই এইমাত্ৰ কৈছিলোঁ যে কিং কবৰাই বা কবৰাই যদি বাইট কৰে, আধা ঘণ্টা 40 মিনিটৰ পিছত একশ্যনটো লাহে লাহে আৰম্ভ হ'ব। কিন্তু ক্ৰিয়েটে যদি কৰে শ্ল'লি হ'ব, বা বিষ নাথাকে, ডেন নাথাকে, গতিকে পেচেণ্টে ঘৰলৈ যাব খুজিব, কিন্তু যাব নালাগে, কাৰণ লাহে ধীৰে হ'লেও তাৰ একশ্যনটো আৰম্ভ হৈ যাব পাৰে। গতিকে 24 ঘণ্টা থকাটো উচিত। এই সাপৰ বিষ 2 ধৰণৰ আছে। আমাৰ ইয়াত বিষাক্ত সাপ আছে, সেইকেইটা হ'ল এটা নিউৰ'টক্সিক বুলি কয়। চকুৰে ধোঁৱা ধোঁৱা দেখোঁ, কমকৈ দেখোঁ, কাণেৰে ৰিং শব্দ শুনোঁ, কাণেৰে কমকৈ শুনোঁ, জিভা লৰাব নোৱাৰা হওঁ, ডিঙি খেপ জিকিব নোৱাৰা হওঁ, ডিঙিটোত অসুবিধা পাওঁ। লাহে লাহে ডিচেণ্ডিং পেটাৰ্ণ বুলি কয়, মূৰৰ পৰা চকুৰ পৰা মূৰলৈকে চেষ্টলৈকে আহি থাকে, আৰু শেষত উশাহ ল'ব নোৱাৰা হৈ মানুহজন মৃত্যুমুখত পৰে। কিন্তু এই যিটো যিটো বিষাক্ত, এইটো হ'ল ভেনম, এই ভাস্কুলোটক্সিক বুলি কয়। ভাস্কুলোটক্সিক, সি তেজ গোট মৰাত বাধা দিয়ে। আমাৰ যিটো পাহাৰবিলাকত আমি আমাৰ ইয়াৰ ওচৰত দেখিয়ে থাকোঁ, সেউজীয়া সাপ এটা, সেউজীয়া এটা হালধীয়া বৰ্ণৰ, সেইকেইটা ভাইপাৰ বুলি কয়, পিট ভাইপাৰ বুলি কয়। সেইকেইটাই ব্লাডটো ক্লট হ'ব নিদিয়ে। কিন্তু সেইটো ইমান চিন্তনীয় নহয়। যদি মানুহজনৰ ইঞ্জুৰি নহয়, ক'ৰবাত কাটা চিঙা নহয়, তেতিয়াহ'লে অট'মেটিকেলি ব্লিডিংটো নহয়। তেনেকুৱা ইঞ্জুৰি হৈ ব্লিডিং হ'ব পাৰে, আৰু লাহে লাহে সেইটো ৰিকভাৰী হৈ গৈ থাকে। তাৰ কাৰণে বহুত ডাঙৰ হস্পিটেলৰ কোনো প্ৰয়োজন নাই, গ্ৰেজুৱেলি সি ইম্প্ৰুভ হয়। আৰু কিবা সুধিব নেকি? District Nodal Officer lo, state by program bangke, langli sar, langli Assamese kan than pamil hai, poet ki sita ili areng alam kan, asap sonili than kachini di bangke lo, je ili tum asamang kang long hedi, hirui ke dok pigi de, hirui dok pig poet ki sita me la ana hirui male ala abige dola pikade, apo si ili tum hirui ka chulo bole, men ka hirai nangji la pota kali hedi. মানে আধেকা ফিরুই বাংকে পিল না চুরা কোসিতা আবিয়া হয়ে যায় তুমতো লাসে আবি কে দো ফিরুই পলতে সন্ত্রক ফিরুইছি আবি বাংকে কে দো কোসি লা পিল প্রটোকল টেং দা না পিল হাবি লাসি লাহাই পলতে নন সন রুইফে তাং হ আং পাকে হলা রুইংকু লাহাইছি ইলে তুম কাবি পেন পুলা হাবি লাসি সন্ত্রক দো নিলে আমেন বাং পুলা থেকে দে হাবি আলে মতে সেটা মেলা সন্ত্রক ফিরুই বাংকে ইলে তুম আবি তান ওলা বাংকে Lasi laili tumbang ki chok sedat ki doko ki tibang ke lalo je firui ka chu lokolote hebi abi ke donon abi ga be firui non seta me li tumbang ke pilo hospital bang bang be de li tumbang khai tumbang men nan bang hai he ki dam je bang ke hala pilo ho rong jehetu la traditional hila hebi hala tum aja dawai ke op tan ho la hai long sidam da pong ke pilo puji ho abi ga be firui si try ke ki ong mate di li tumalong ke amar si
dampo hala nang pamilum det usi ili tumrangke kaida bisas bom la somdodo sitame jita nikila juntu abikitan vek apiru jong senang karchu lo polote hedi hala tumma long dam pen hedi nang pamion edaji lalo polote pilo at time bangke ili tum pavis dat hedi la daksi hedi hadaksi dam hulopo hadaksi medam popo abiki kido pruida aphanta hadaksi dam rongpo pas bangke ili tum khai tum bangke sitame hadak bom dawai pi bom dami me po aphi bangke hala traditional hila dami chifere dugila hedi un elo popo nali to hospital dam la sona case ta do tang lo da weskar ting long hedi Pongge pilo puji hospital ke bang an bangge dare to pick titi la se apor pavis be pindia phan pulote hedi non bangke hospital se ke bang ke nang sod likar dia khai tum dami chithan nang ko hedi aprang sona bangke il tum polo lesi non bangke la pilo puji hospital long bang already MTS ne ko nam ke available lo de up to PSC level PSC kan higher facility an hedi sub center level long bang mate abilang non mat ke hedi lasi PSC pulote dola mati adunga rai gate bok nearby ke doji lasi hadak le dam phir not nang kadoga beta la pen ke pila puji ho dong he abi ke do phirui punon abi ga be phirui pon non setami hospital long bang treatment ko di pame po la sonsi pame pon don de